নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক PM কিষাণৰ 14তম কিস্তি সম্পৰ্কে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। জিলাভিত্তিক বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে অসমত, আৰু এই শিবিৰত আহি আপুনি কিছু নথিপত্ৰ লৈ আহিলে আপোনাৰ নথিপত্ৰসমূহ ভেৰিফিকেশ্যন কৰাৰ পিছতে আপুনি লাভ কৰিব PM কিষাণৰ 14তম কিস্তিৰ ধন। বন্ধুসকল, শিবিৰত কি ডকুমেণ্টছ লৈ আহিব, কেনেকৈ ভেৰিফিকেশ্যন কৰা হ'ব, আৰু জিলাভিত্তিক বিশেষ শিবিৰৰ আয়োজন কৰিছে অসমত, আৰু এই শিবিৰলৈ আপুনি আহিব লাগিব, আৰু অহাৰ পিছত আপোনাৰ ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন হোৱাৰ পিছতহে আপুনি PM কিষাণৰ 14তম কিস্তি লাভ কৰিব। এই সম্পৰ্কে অসম চৰকাৰৰ পৰা এটি জাননী জাৰি কৰা হৈছে। সবিশেষ তথ্য আপোনালোকক এই ভিডিঅ'টোত বুজাই দিব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাইছে, পেজটো অৱশ্যে এটা ফ'ল' দি ৰাখিব। আহক বন্ধুসকল, আমি মূল জাননীটোলৈ আগবাঢ়োঁ। ইয়াতে চাওক, আমাৰ কৃষি, আমাৰ কৃষক, আমাৰ অসম, কৃষক ৰাইজৰ জ্ঞাতাৰ্থে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ আঁচনিৰ তালিকাভুক্ত যোগ্য কৃষকসকলৰ বাবে শুভ সংবাদ। PM কিষাণ আঁচনিৰ 14 নং কিস্তিৰ ধন লাভ কৰাৰ সহায়ক হোৱাকৈ PM কিষাণ বিশেষ শিবিৰ তাৰিখ 12ৰ পৰা 19 জুন 2023। ইয়াতে গুৰুত্বপূৰ্ণ এটা তথ্য দেখিব পাইছে বন্ধুসকল, আপোনালোকে PM কিষাণ বিশেষ শিবিৰ যিটো আয়োজন কৰা হৈছে অসমৰ জিলাভিত্তিক, সেইটো চলিব 12ৰ পৰা 19 জুনলৈ, আৰু তাত আপুনি এইখিনি সময়ৰ ভিতৰত এই কামখিনি কৰিব লাগিব। প্ৰতিখন জিলাত অনুষ্ঠিত হ'বলগীয়া PM কিষাণ বিশেষ শিবিৰৰ নিৰ্দিষ্ট স্থানসমূহৰ বিষয়ে জানিবলৈ জিলা উপায়ুক্তৰ কাৰ্যালয়, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, জিলা কৃষি বিষয়াৰ কাৰ্যালয় অথবা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় অথবা কৃষি সখী বা গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰিব পাৰে। শিবিৰলৈ আহোঁতে কৃষক ৰাইজে লগত লৈ আহিবলগীয়া নথিপত্ৰসমূহ, আপুনি শিবিৰলৈ আহোঁতে কি নথি লৈ আহিব। প্ৰথমতে আপোনাৰ নিজৰ আধাৰ কাৰ্ড, সেইখিনি আপুনি লৈ আহিব লাগিব। পূৰ্বে PM কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰা বেংকৰ পাছবুক, অৰ্থাৎ যি বেংকৰ জৰিয়তে আপুনি ধন লাভ কৰিছিল, যি একাউণ্টত আপোনাৰ ধন আহিছিল, সেই একাউণ্টৰ পাছবুক, আধাৰ সংলগ্ন মোবাইল ফোন, আৰু আপোনাৰ লাগিব আধাৰ সংলগ্ন মোবাইল ফোন। শিবিৰত উপলব্ধ সুবিধাসমূহ, কি সুবিধা আপুনি শিবিৰত পাব। প্ৰথমতে সমূহীয়া সেৱা কেন্দ্ৰ CHCৰ জৰিয়তে বায়'মেট্ৰিক EKYCৰ সুবিধা, লগতে জিলা প্ৰশাসনৰ দ্বাৰা নিয়োজিত কৃষি সখী, জীৱিকা সখী, কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহায়ত EKYCৰ কাম সম্পাদনৰ সুবিধা লাভ কৰিব। দ্বিতীয়তে, শিবিৰত অংশগ্ৰহণ কৰা বিভিন্ন বেংকৰ প্ৰতিনিধিৰ সহায়ত নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংলগ্নকৰণৰ লগতে প্ৰত্যক্ষ লাভ হস্তান্তৰ DBTৰ বাবে প্ৰয়োজনীয় কাম সম্পাদন কৰাৰ সুবিধা লাভ কৰিব। তৃতীয়তে, শিবিৰত ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ প্ৰতিনিধিৰ সহায়ত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাবে সক্ষম আধাৰ সংযুক্ত বেংক একাউণ্ট খোলাৰ সুবিধা লাভ কৰিব কৃষি বিভাগ, অসম চৰকাৰ। তো বন্ধুসকল, গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনাক ইয়াতে দেখুওৱা হৈছে। আপুনি কি নথি লৈ আহিব শিবিৰলৈ, আৰু আপোনাৰ জিলাত কেতিয়াই আৰম্ভ হৈছে এই শিবিৰ, আপুনি ক'ত যোগাযোগ কৰিব, আৰু লগতে শিবিৰলৈ আহোঁতে আপুনি কি ডকুমেণ্টছ লৈ আহিব। আপোনাৰ নিজৰ আধাৰ কাৰ্ড, PM কিষাণ আঁচনিৰ ধন ইতিমধ্যে লাভ কৰি থকা বেংকৰ পাছবুক, লগতে আধাৰ সংলগ্ন মোবাইল নম্বৰ, আৰু ইয়াৰ জৰিয়তে আপুনি প্ৰথমতে বায়'মেট্ৰিকৰ জৰিয়তে CHCৰ জৰিয়তে বায়'মেট্ৰিকৰ জৰিয়তে EKYCৰ এটা সুবিধা লাভ কৰিব। লগতে আপুনি বেংক একাউণ্টৰ সৈতে আপোনাৰ আধাৰ নম্বৰ সংলগ্নকৰণৰ কৰাৰ উপৰিও DBT স্কিমৰ বাবে DBTৰ বাবে যিখিনি কাম প্ৰয়োজনীয় কাম, সেইখিনি আপুনি কৰিব পাৰিব। লগতে ইয়াৰ পিছতো আপুনি আৰু বিশেষ এটা সুবিধা পাব যে আপুনি ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ জৰিয়তে আপুনি বেংক একাউণ্ট খোলাৰো সক্ষম হ'ব, যিটো আধাৰ সংযুক্ত বেংক একাউণ্ট হ'ব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা জানিব লগা থাকিলে কমেণ্ট ছেকশ্যনত প্ৰভাইড কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।